Welcome. কণমানিহঁত আজিৰ কাহিনীটোৰ নাম বুধিয়ক হৰিণ। বহু সময়ৰ আগৰ কথা এখন অৰণ্য আছিল। সেই অৰণ্যত অকল হৰিণ আছিল। চাৰিওফালে সেউজীয়াই সেউজীয়া। বহুত গছ আছিল, বহুত ফুল আছিল আৰু বহুত খাদ্য আছিল। সেই অৰণ্যত হৰিণবোৰ কেতিয়াও ভোকত থকা নাছিল। হৰিণবোৰ মুকলি মনেৰে ফুৰিছিল, বন্ধুৰ লগত খেলিছিল আৰু এটা সুখী জীৱন পাৰ কৰিছিল। এদিন এটা হৰিণ খোজকাঢ়ি গৈ থাকোঁতে বাট হেৰুৱালে আৰু ভুলবশতঃ অৰণ্যখন বাহিৰ হৈ আন এখন অৰণ্যত সোমালগৈ। হৰিণটো বৰ আচৰিত হ'ল। খোজকাঢ়ি গৈ থাকোঁতে বাটতে এটা শিঙাল হৰিণ লগ পালে। শিঙাল হৰিণটোৱে অচিনাকি হৰিণটো দেখি ক'লে, আৰে তুমিতো এই অৰণ্যৰ নহয়, তুমি ইয়াত কেনেকৈ আহিলা? সৰু হৰিণটোৱে ক'লে, বন্ধু, মই ইয়ালৈ বেলেগ অৰণ্যৰ পৰা আহিছোঁ। মই বাট হেৰুৱাম। নিজৰ অৰণ্যলৈ যাবলৈ বাট বিচাৰি আছোঁ। তুমিতো ডাঙৰ ভুল কৰিলা। এই অৰণ্যত বহুত হিংস্ৰ জন্তু আছে, যি আনৰ চিকাৰ কৰি খায়। যদি তোমাক কোনো হিংস্ৰ জন্তুৱে দেখে, তোমাক মাৰি খাই পেলাব। অনুগ্ৰহ কৰি নিজৰ অৰণ্যখনলৈ গুচি যোৱা, মই যাওঁ। সেই বুলি কৈ শিঙাল হৰিণটো তাৰ পৰা গুচি গ'ল। হৰিণটোৱে তাৰ কথা সিমান গুৰুত্ব নিদিলে। মোক কথা কয়, আৰে নিজেওতো এটা হৰিণেই না। যদি সি জীয়াই থাকিব পাৰে, মই কিয় নোৱাৰিম? মইতো গোটেই অৰণ্যখন ঘূৰিহে ঘৰলৈ যাম। সেই বুলি কৈ হৰিণটো খোজকাঢ়ি যাবলৈ ধৰিলে। খোজকাঢ়ি গৈ থাকোঁতে সি এজোপা গছৰ তল পালেগৈ আৰু ভুলবশতঃ সি গছৰ তলত শুই থকা সিংহটোৰ নেজডালত গচকি দিলে। শুই থকা সিংহটোৱে হঠাৎ গোজৰ মাৰি থিয় হ'ল। সিংহটোৱে হৰিণটোক দেখিলে আৰু হৰিণটোৱে সিংহটোক দেখিলে। হৰিণটোৰ অৱস্থা বেয়া হৈ গ'ল। সি প্ৰাণৰ ভয়ত তাৰ পৰা পলাবলৈ ধৰিলে। সিংহটো বহুত দিন ভোকত আছিল। সি হৰিণটো পলোৱা দেখি খঙত হৰিণটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। হৰিণটোৱে দৌৰি দৌৰি নিজৰ অৰণ্যখনৰ ফালে যাবলৈ ধৰিলে আৰু বহুত জোৰেৰে দৌৰিবলৈ ধৰিলে, কিন্তু সিংহটোৰ পৰা পলাব নোৱাৰিলে। সিংহটোৱে তাক আধা ৰাস্তাতে কামুৰি মাৰি পেলালে আৰু খাই পেলালে আৰু হৰিণটোৰ জীৱন অন্ত পৰিল। কিন্তু হৰিণটোৱে এটা ডাঙৰ ভুল কৰিলে। হৰিণটোৱে সিংহটোক নিজৰ অৰণ্যখনৰ বাটটো দেখুৱাই থৈ গ'ল। সিংহটোৱে দেখিলে এইখন এখন বেলেগ অৰণ্য। সিংহটো আগবাঢ়ি গ'ল। এই অৰণ্যত বহুত হৰিণ আছে, যাক মই মাৰি খাব পাৰিম। সিংহটোৱে দেখিলে তাত বহুত হৰিণ আছে। সিংহটোৰ লোভ লাগিল। লগে লগে সি হৰিণৰ চিকাৰ কৰিবলৈ আৰম্ভ কৰিলে। সিংহৰ যেতিয়াই ভোক লাগে, হৰিণ চিকাৰ কৰি খায়। বেচেৰা হৰিণবোৰৰ মনত বৰ ভয় লাগিবলৈ ধৰিলে। হৰিণবোৰ এতিয়া জোপোহাৰ মাজত লুকাই থাকে। সিহঁতৰ জীৱনটো বৰ ভয়ানক হৈ পৰিছিল। যেতিয়াই কোনো হৰিণ জোপোহাৰ পৰা বাহিৰলৈ ওলায়, সিংহই সিহঁতক মাৰি খাই পেলায়। সকলো হৰিণ লগ খাই এদিন এখন মেল পাতিলে। হৰিণৰ চৰ্দাৰজনে ক'লে, আমাৰ অৰণ্যলৈ এটা ভোকাতুৰ সিংহ আহিল। সি এটা এটাকৈ আমাৰ হৰিণবোৰ মাৰি খাই শেষ কৰিছে। মই একো উপায় পোৱা নাই। এতিয়া আমি কি কৰিম? মই ভাবোঁ আমি আন এখন অৰণ্যলৈ যাব লাগিব, নহ'লে এটা এটাকৈ সি আমাক খাই শেষ কৰিব। তেতিয়া সেই জাকটোত থকা এটা কণমানি হৰিণ, যিটো জাকটোৰ সকলোতকৈ টেঙৰ হৰিণৰ পোৱালি আছিল, সেই চৰ্দাৰ হৰিণটোক ক'লে, কোৱা কোৱা হৰিণ মইনা, কি উপায় আছে কোৱা? সিংহ হেনো 15 দিনমানহে ভোকত থাকিব পাৰে আৰু আমি হৰিণবোৰ
হৰিণবোৰ 15 দিনৰ বাবে নিজৰ নিজৰ জোপোহাত লুকাই থাকো। কোনো হৰিণ 15 দিন বাহিৰলৈ নোলাও। যদি কোনো হৰিণ ওলায়, সিংহই তাক মাৰি খাব আৰু আকৌ 15 দিনৰ বাবে আমাৰ বিপদ হ'ব। সেইবাবে আগন্তুক 15 দিন আমি সকলোবোৰ জোপোহাত লুকাই থাকিব লাগে। 15 দিন ভোকত থাকিলে সিংহটো হয় মৰি যাব, নহ'লে আন অৰণ্যলৈ গুচি যাব। চৰ্দাৰে সৰু হৰিণটোৰ উপায়টো বৰ ভাল পালে। তেওঁ সকলো হৰিণক আদেশ দিলে যে আজিৰ পৰা 15 দিনৰ বাবে সকলো হৰিণ নিজৰ নিজৰ জোপোহাৰ আঁৰত লুকাই থাকিব, কোনো বাহিৰলৈ নোলাব। যদি আমি এনে কৰিব পাৰোঁ, তেনে 15 দিনৰ পাছত সকলো ঠিক হৈ যাব। তাৰ পাছত সকলোবোৰ হৰিণ নিজৰ নিজৰ জোপোহাৰ আগত লুকাই থাকিল। সিংহ বেচেৰাই পেটৰ ভোকত ইফালে সিফালে ঘূৰি ফুৰিবলৈ ধৰিলে। সি গোটেই অৰণ্যখনত এটাও হৰিণ বিচাৰি নাপালে। 15 দিন পূৰ হ'ল। সকলো হৰিণ ভয়ে ভয়ে জোপোহাৰ বাহিৰলৈ ওলাই আহিল। যেতিয়া হৰিণবোৰ অৰণ্যৰ মাজৰ পালেগৈ, সিহঁতে দেখিলে বেচেৰা সিংহ পেটৰ ভোকত মৰি পৰি আছে। সকলো হৰিণ আনন্দত নাচি উঠিল আৰু ইয়াৰ লগে লগে হৰিণবোৰে এটা ভয়ানক সিংহৰ পৰা মুক্তি পালে। থেংক ইউ।